সমূহ গেলেকীবাসী ৰাইজ আৰু সমূহ অসমবাসীলৈ শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাইছোঁ। আমি বৃহত্তৰ গেলেকীবাসী ৰাইজ আৰু গেলেকী কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ উদযাপন সমিতি হৈ অতি দুখ আৰু পৰিতাপেৰে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে আনুষ্ঠানিকভাৱে গেলেকী কেন্দ্ৰীয় ৰঙালী বিহুৰ যাত্ৰা সুদীৰ্ঘ 15 বছৰ অতিক্ৰম কৰিছিলে এইবাৰ, কিন্তু বৰ্তমান যি প্ৰকৃতি আৰু প্ৰতিকূল বতৰে আমাক যি ব্যাঘাত জন্মাইছে সেয়া সকলোৱে অৱগত। আপোনালোকে সকলোৱে দেখিছে আমাৰ বিহুখনি দুইখন খেলপথাৰত আমি অনুষ্ঠিত কৰোঁ সময় সাপেক্ষে। গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত আমি গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি প্ৰতি বছৰে আমি উদযাপন কৰি আহিছোঁ। আৰু যদি আমাৰ সমস্যা বা বাধাৰ আমি সন্মুখীন হওঁ তেতিয়া আমি গেলেকী পূজা মণ্ডপ খেলপথাৰলৈ আমি বিহুখনি নিয়াৰ চেষ্টা কৰোঁ। আমি পাতিছোঁ তেনেকৈ দুই এবাৰ, চেষ্টা কৰিছিলোঁ আমি এইবাৰো তালৈ বিহুখনি নিয়াৰ, কিন্তু গেলেকী উচ্চ মাধ্যমিক খেলপথাৰৰ যি ক্ৰীড়া প্ৰাংগণত তাত আমাৰ বিধায়ক পুঁজিৰে আমাৰ যি খেলপথাৰখন পুনৰ নিৰ্মাণৰ কাৰ্য চলি আছিলে, সেই কাৰ্য চলি থকাৰ ক্ষণত আপোনালোকে দেখিছে ইয়াত চইল ফিলিঙৰ কাম চলি আছে আৰু চইল ফিলিঙৰ কাম শেষ নোহোৱাত আৰু যি প্ৰকৃতিৰ মুছলধাৰ যি বৰষুণৰ প্ৰভাৱ, সেই প্ৰভাৱে কৰ্মভাগী সম্পন্ন কৰাত অকণমান অসুবিধা হৈছে আৰু মানে পৰিস্থিতি যিটোৱে কোনো সম্ভৱেই নহয় মানে এইবাৰ এই খেলপথাৰত আমি বিহুখন পাতিবলৈ সদৌ বৃহত্তৰ গেলেকীবাসী ৰাইজ আৰু অসমবাসী ৰাইজৰ আগত এইবাৰ আমি গেলেকী কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনখনি উদযাপন কৰিবলৈ আমি প্ৰায় অসমৰ্থ বুলি স্বীকাৰ কৰিছোঁ। কাৰণ যিটো পৰিস্থিতি বিহুখনৰ কিমান কাম আগবাঢ়িছিলে, কিমান পৰ্যায় পাইছিলে? বিহুখনৰ কাম তেনেকৈ আমি আনুষ্ঠানিকভাৱে আমি এটা তাৰিখে লৈছিলোঁ। তাৰ বাবদ আমাৰ কোনো গোহাৰি আমি প্ৰস্তুত কৰা নাই আৰু চপা হোৱা নাই। আৰু ঠিক তেনেকৈ আমি অসমৰ প্ৰখ্যাত গায়িকা গীতাঞ্জলি দাস বাইদেউক আমি বিহুখনলৈ এবাৰ আমন্ত্ৰণ জনাইছিলোঁ। গতিকেলৈ যি পৰিস্থিতি বৰ্তমান হৈছে, আমি তেওঁৰ ওপৰত কৰজোৰে ক্ষমা প্ৰাৰ্থী যে এইবাৰ গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্ঠানভাগি আমি বাতিল কৰিবলৈ বাধ্য। আৰু মানে ক'বলৈ একো ভাষা নাই মানে, আৰু বেছি কৈ দিলে হয়তো মোৰ চকু পানীহে বাগৰি যাব। কাৰণ এই বিহুখনক লৈ মেলি যি আৱেগ, গেলেকীবাসীৰ যি আৱেগ, সেয়া আমি সদায় মানে হিৰগত কৰিয়ে চলোঁ। আমাৰ এনেকুৱা কোনো সিদ্ধান্তই নাই যে ব্যক্তিগতভাৱে আমি কিবা এটা সিদ্ধান্ত ল'ম। সকলো গণ্যমান্য ব্যক্তিৰ আলোচনা পৰ্যায়েৰে আমি কিবা এটা দিশত আমি উপনীত হওঁ। গতিকেলৈ সকলোৰে পৰামৰ্শ আৰু সকলোৰে আদেশতেই আমি এইবাৰ গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি বাতিল কৰিবলৈ লৈছোঁ।